নমস্কাৰ বন্ধু-বান্ধৱীসকল ৱেলকাম বেক টু মাই আৰ্ট চেনেল এডি ক্ৰিয়েশ্যনছ। আজি এটি সম্পূৰ্ণ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱা ভিডিঅ'ত আপলোড দিয়া পিকচাৰটোৰ দৰে আজিও ভাবিছোঁ কিবা এটা মই অকণমান দেখাত ৰিয়েল যেন লগা কিবা এটা মই আজি অংকন কৰিম আৰু যিমানখিনি পাৰোঁ পাৰফেক্ট কালাৰ মেটচিং কৰিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক আজি মই কি বনাম। মই বেছি ছাছপেন্সত নাৰাখোঁ, কিন্তু আজি মই কিবা এটি বনাম বুলি ভাবিছোঁ যিটো অকণমান দেখাত ৰিয়েল যেন লাগে। গতিকে চাই থাকক শেষলৈকে কিমানখিনি ছাকচেছ হ'ব পাৰোঁ। আৰু বেছি ছাছপেন্সত নাৰাখি মই কৈ দিওঁ, মই আজি তৰমুজ যিটো ৱাটাৰমেলন আছে কেইটুকুৰামান আঁকিম। মই অলপ দেখাত ৰিয়েলৰ দৰে মানে লগাকৈ, অৰিজিনেলৰ দৰে লগাকৈ। গতিকে চাই থাকক আপোনালোকে। আৰু ৱাটাৰ কালাৰে ইউজ কৰিছোঁ ইয়াত মই, আৰু অকণমান হোৱাইট জেল পেন আৰু কালাৰ পেঞ্চিল ইউজ কৰিছোঁ শেষৰ ফালে। গতিকে চাই থাকক। সকলোলৈকে অনুৰোধ থাকিল যে ভিডিঅ'টি শেষলৈকে চাব, স্কিপ নকৰিব আৰু কমেণ্টত জনাব ভাল বেয়া কিবা এডভাইচ দিব লগা থাকিব। আৰু পুনৰ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহি থকা নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পায় যদি মই নেক্সট ভিডিঅ' আপলোড দিওঁ। মই এইখিনিতে অকণমান মোৰ মনৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব খুজিছোঁ। মই কেতিয়াবা পিকচাৰ আঁকি থাকোঁতে মানে ৰং কৰি থাকোঁতে হওক বা কাঠ পেঞ্চিলেৰে আঁকি থাকোঁতে মাজতে কেতিয়াবা এনেকুৱা লাগে পিকচাৰটো কিজানি বেয়াই হৈ গ'ল, কালাৰ মেটচিং নহ'লেই কিজানি, এইটো কি আঁকিব খুজিছিলোঁ কি হ'ল, কালাৰটো দেখোন সম্পূৰ্ণ নিমিলিল, তেনেকুৱা এটা মোৰ ভাৱ হয়। কিন্তু মই এৰি নিদিওঁ, কিবাকৈ হ'লেও পিকচাৰটো শেষ কৰিবলৈ চাওঁ আৰু নতুনকৈ অঁকাৰ প্ৰয়াস নকৰোঁ। মই ভাবোঁ এইটো পেজত যিহেতু মই আঁকিম বুলি লৈছোঁ, গতিকে মাজতে অকণমান বেয়া হ'ব যেন ভাৱ থাকিলেও মই শেষলৈকে আঁকিমেই বুলি তেনেকুৱা এটা মনোভাৱ লওঁ আৰু নেক্সট পুনৰ তাৰ ওপৰত মই নতুনকৈ ৰং লগাই মই পিকচাৰটো কমপ্লিট কৰোঁ। এইটোৰ ক্ষেত্ৰতো মোৰ তেনেকুৱাই হৈছিলে। ৱাটাৰমেলন আঁকি থাকোঁতে মই ভাবিছিলোঁ কালাৰটো মেটচ হোৱা নাই, পিছত আকৌ নতুন কালাৰ এড কৰিছোঁ। গতিকে মই যিখিনি ড্ৰয়িং কৰিছোঁ এতিয়ালৈকে, মই ভাবোঁ মোৰ দৃষ্টিকোণেৰে কিছু ছাকচেছ হৈছোঁ, মানে ধৈৰ্যটো বাঢ়িছে আৰু এটা বিশ্বাস থাকে। হয়, মই নাৰ্ভাছ নহওঁ। পিকচাৰটো যদিও অলপ বেয়া হোৱা যেন লাগিছে মাজতে, বা পিকচাৰটো কিবা আঁকিব খুজিছিলোঁ কিবা হ'ব, তেনেকুৱা এটা মাজতে ভাবা যায় নহ'বই নেকি, কিন্তু তাৰপিছত মনতে এটা দৃঢ় বিশ্বাস লৈ ভাবোঁ নাই হ'ব, মই নেক্সট ইয়াৰ ওপৰত আকৌ অমুকটো কালাৰ দিম বা আৰু কিবা অলপ কালাৰ মিক্সিং কৰি মই একুৰেট কালাৰটো বনাব চেষ্টা কৰিম। তেনেকুৱা ভাবি পুনৰ মই নতুন উদ্যমেৰে আকৌ কালাৰ কৰোঁ। পিছত মই দেখা পাইছোঁ গোটেই 100% নহ'লেও অকণমান ছাকচেছ হোৱা যায়। গতিকে মই ভাবোঁ এইখিনি ক্ষেত্ৰত মোৰ অকণমান ইম্প্ৰুভ হৈছে, বিশেষকৈ এই ছবিৰ ভিডিঅ'বিলাক বনোৱাৰ পৰা অকণমান ধৈৰ্যটো ইম্প্ৰুভ হোৱা বুলি মই ভাবিছোঁ। এইটো মই নিজেহে কৈছোঁ, কিন্তু মই নিজকে বেছিকৈ কোৱা নাই। মোৰ ফালৰ পৰা মই যিটো মানে ধাৰণা আহিছে মনত, সঁচাই লাগি থাকিলে কিছু হ'লেও ছাকচেছ হোৱা যায় বুলি মই ভাবোঁ। গতিকে আহক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, কেনেকুৱা হৈছে মোক জনাব। আপোনালোকে কিন্তু ভুলতো নাভাবিব যে মই মোৰ আৰ্টবিলাক বহুত ভাল বুলি ভাবোঁ নিজকে, বা খুব ছাকচেছ হৈছোঁ মই তেনেকুৱা মিনিঙত কৈছোঁ। মই সেইটো ভাবি কোৱা নাই একচুৱেলি। মই কৈছোঁ যে কিবা এটা মোৰ নিজৰে ইম্প্ৰুভ হোৱা যেন লাগিছে। মোৰ 2-3 বছৰ আগতে মোৰ আৰ্টবিলাক যেনেকুৱা আছিল, এতিয়া ইউটিউব চেনেলটো খোলাৰ পৰা কিবা এটা দায়িত্ব থাকে, ভিডিঅ'বিলাক ভাল কৰিব লাগিব, তেতিয়াহে মানে দৰ্শকে আঁকোৱালি ল'ব। গতিকে কিবা এটা দায়িত্ব থাকে আৰু ময়ো চেষ্টা কৰিছোঁ বেলেগ আৰ্টিষ্টৰ ভিডিঅ'বিলাক চাই। গতিকে মোৰ দৃষ্টিকোণেৰে অকণমান মই ইম্প্ৰুভ কৰা যেন লাগিছে। গতিকে আপোনাৰো মতামতটো মই পাম বুলি আশা কৰিলোঁ কমেণ্টত। গতিকে চাই থাকক ভিডিঅ'টি, স্কিপ নকৰিব। Can see